নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ কলিয়াবৰ ডায়েগনষ্টিক কলেজ পুনৰবাৰ স্বাগতম জনাইছো। আগৰ এটা ভিডিঅ'ত আপুনি উচ্চ ৰক্তচাপৰ বিষয়ে উল্লেখ কৰিছিল। উচ্চ ৰক্তচাপ যিহেতু এটা বহুলভাৱে থকা বেমাৰ, আমি সেই বিষয়ে আপুনি আমাৰ সাধাৰণ ৰাইজক উদ্দেশ্যি আৰু বহলভাৱে ক'লে ভাল হয় নিশ্চয়। ছাৰ, প্ৰথমে জনাওকচোন উচ্চ ৰক্তচাপ মানে কি? আমি জানিব লাগিব ৰক্তচাপ কি। আমাৰ হাৰ্ট বা হৃদপিণ্ডটোৱে সংকোচন আৰু প্ৰসাৰণৰ মাধ্যমেৰে আমাৰ শিৰা ধমনী এইবোৰৰ মাধ্যমেৰে আমাৰ দেহৰ প্ৰত্যেক অংগলৈ তেজ চালিত কৰে। যেতিয়া আমাৰ হৃদপিণ্ডটোৱে সংকোচন আৰু প্ৰসাৰণ কৰে, তাৰ ফলত আমাৰ ধমনীবোৰত মূলতঃ এটা চাপৰ সৃষ্টি হয়, যিটোক আমি ৰক্তচাপ বুলি কোৱা হয়। হৃদপিণ্ডটোৱে যেতিয়া সংকোচন কৰে সেইটো আমি ইংৰাজীত কওঁ চিষ্টল, আৰু যেতিয়া প্ৰসাৰণ হয় সেইটোক আমি কওঁ ডায়েষ্টল। এতিয়া চিষ্টলৰ সময়ত, সংকোচনৰ সময়ত যি ৰক্তচাপৰ সৃষ্টি হয় সেয়া হ'ল চিষ্টলিক ব্লাড প্ৰেছাৰ। কিন্তু আমাৰ ওপৰৰ আমি এটা ৰক্তচাপ জুখিলে যিটো ওপৰৰ ৰক্তচাপ হয় সেইটো আমি চিষ্টলিক ব্লাড প্ৰেছাৰ বুলি কওঁ, আৰু তলৰটো আমি ডায়েষ্টলিক বুলি কওঁ। প্ৰসাৰণৰ সময়ত, হৃদপিণ্ডৰ প্ৰসাৰণৰ সময়ত যিটো ৰক্তচাপৰ সৃষ্টি হয়। আমাৰ সুবিধাৰ বাবে আমি আমাৰ যিটো ব্ৰেকিয়েল আৰ্টাৰী আছে, এই ইয়াত থকা যিডাল ধমনী আছে তাত আমি ৰক্তচাপ আমি জোখো। বেলেগ বেলেগ ধমনীবোৰতো ৰক্তচাপ জুখিব পাৰি, কিন্তু আমাৰ সুবিধাৰ বাবে আমি ব্ৰেকিয়েল আৰ্টাৰীত আমি এই ব্ৰেকিয়েল যিডাল ধমনীত আমি ৰক্তচাপ মাপো। আৰু আমাৰ যিবোৰ আমাৰ আন্তৰ্জাতিক সংস্থা আছে, যেনে ধৰক আপোনাৰ আমেৰিকান হাৰ্ট এছ'চিয়েশ্যন, ইউৰোপিয়ান যি কাৰ্ডিঅলজি এছ'চিয়েশ্যন, তেওঁলোকে বিভিন্ন ধৰণৰ গৱেষণাৰ মাধ্যমেৰে পাইছে যে এটা লিমিট ছেট কৰিছে। হয়, আমাৰ ধৰক নৰ্মেল মানুহৰ ব্লাড প্ৰেছাৰ বা ৰক্তচাপ থাকে 120-80 এনে ধৰণৰ, কিন্তু সেইটোৱেই সৰ্বশেষ নহয়। কিছুমান মানুহৰ তাতকৈ কমো থাকিব পাৰে, 100 বা 60, ওপৰত 100 তলত 60 থকা মানুহৰো আমি সেইটো কনষ্টিটিউচনেল বুলি কয়, যে তেওঁৰ সেই কিছুমান ছোৱালী মানুহৰ বা পুৰুষ মানুহৰো আমি দেখিব পাওঁ যে সেইটো কম ব্লাড প্ৰেছাৰ থাকে, কিন্তু সেয়া নৰ্মেলেই হয়। ঠিক আছে, কিন্তু সেই সংস্থাসমূহে গৱেষণাৰ দ্বাৰা এইটো দেখিছে যে 140 এটা মাপ নিৰ্ধাৰণ কৰি দিছে যে 140 বা তলৰ ডায়েষ্টলিকটো 90ৰ ওপৰত যদি থাকে, আমাৰ দেহৰ অংগসমূহৰ ক্ষতি সাধন হ'ব পাৰে। চ' সেই লিমিটটোতকৈ ওপৰৰ ৰক্তচাপকে আমি সাধাৰণতে উচ্চ ৰক্তচাপ বুলি কওঁ। হয়, উচ্চ ৰক্তচাপে আমাৰ শৰীৰত কেনেদৰে ক্ষতিসাধন কৰিব? হয়, মই এইটো জনাইছো যে 140 বা 90ৰ ওপৰত থাকিলে আমাৰ শৰীৰৰ অংগসমূহৰ ক্ষতি সাধন হ'ব পাৰে। প্ৰথমতে আমি যাওঁ ষ্ট্ৰ'কলৈ। ষ্ট্ৰ'ক বা পক্ষাঘাতগ্ৰস্ততা আমি চাব, আমি মানে এইটো আমি সাধাৰণতে এটা এনকাউণ্টাৰ কৰি থকা ঘটনা যে এজন মানুহ ৰাতিপুৱা শুই উঠিছে সুন্দৰকৈ, তেওঁ নিত্য কৰ্মখিনি সম্পাদন কৰিছে, তেওঁ বজাৰ গৈছে, কিন্তু বজাৰতে তেওঁ মূৰ ঘূৰাই পৰি গ'ল আৰু এটা হাত এটা ভৰি তেওঁ লৰচৰ কৰিব পৰা নাই, মুখটো বেকা হৈ গৈছে, বহুতৰ দেখা যায়। আৰু যদি সেই ব্যক্তিজন সেই ঘৰখনৰ চ'ল আৰ্নিং পাৰ্চন হয়, তেওঁই একমাত্ৰ উপাৰ্জনকাৰী, সেই ঘৰখনলৈ সেই মানে প্ৰত্যাঘাতগ্ৰস্ততাই কঢ়িয়াই আনিব পৰা অমানিশাৰ কথাটো সকলোৰে বিদিত, সকলোৱে এই কথাখিনি দেখিয়ে আছে। এগৰাকী ব্যক্তি শুবলৈ যায় ৰাতিয়ে, আৰু পাছদিনা শুই উঠি তেওঁ ভৰিখনি চলাব নোৱাৰে, বা ইয়াতকে অধিক যদি ডাঙৰকৈ ষ্ট্ৰ'ক হয়, মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। চ' প্ৰত্যাঘাতগ্ৰস্ততা বা ষ্ট্ৰ'ক, দুটা ধৰণৰ ষ্ট্ৰ'ক আছে। এটা হিমৰেজিক, যিটো আমাৰ মগজুত ৰক্তক্ষৰণ হৈ হ'ব পাৰে, আৰু এটা হৈছে আপোনাৰ ইস্কেমিক, যিটো আমাৰ মগজুলৈ যিবোৰ ধমনীয়ে তেজ কঢ়িয়াই নিয়ে, তাত যদি কিবা ব্লক হয়, সেই ব্লকৰ পৰা সৃষ্টি হ'ব পৰা ষ্ট্ৰ'ক। দুইটা ষ্ট্ৰ'কৰ প্ৰধান কাৰকটোৱেই হৈছে
উচ্চ ৰক্তচাপ চ' উচ্চ ৰক্তচাপে কিমান এটা ভয়ংকৰ এটা আউটকাম মানে ফলাফললৈ মানুহ এজনক ঠেলি দিব পাৰে সেয়া সকলোৱে জ্ঞাতই 2 নম্বৰ কথা আমাৰ হৃদপিণ্ডটো এই মিনিটত ধৰক কমেও 70-80 বাৰ ই পাম্প কৰে সংকোচন প্ৰসাৰণ হয় যদি সেই উচ্চ ৰক্তচাপৰ বিপৰীতে ই পাম্প কৰি থাকিব লগা হয় হাৰ্টৰ ওপৰত এক্সট্ৰা লোড হয় তো আৰু এটা দীৰ্ঘ সময়ৰ অন্তত যদি দীৰ্ঘ সময়ৰ কাৰণে হৃদপিণ্ডটোৱে ফাংচন কৰি থাকিব লগা হয় তেতিয়া হৃদপিণ্ডৰ কাৰ্যক্ষমতা কমি যায় আৰু তাকে আমি আমাৰ মেডিকেলৰ লেংগুৱেজত আমি হাৰ্ট ফেইলাৰ বুলি কওঁ তাৰ লক্ষণসমূহ এনেধৰণৰ যে মানুহৰ ভৰি ফুলি গৈছে আপোনালোকে এইটো প্ৰায় দেখিছে যে মানুহৰ ভৰি ফুলি যায় তাৰ এটা প্ৰধান কাৰণ হ'ল উচ্চ ৰক্তচাপ তাৰ পাছত মানুহজনৰ লাহে লাহে খোজকাঢ়িলে টোপনি ধৰিব এনেধৰণৰ আৰু ইয়াৰ ফলত আপোনাৰ দৰৱৰ লিষ্টখন দীঘলীয়া হৈ যায় তাৰ 3 নম্বৰ কথা হ'ল আমাৰ কিডনী নষ্ট কৰিব পাৰে তো আমাৰ কিডনী এখন জালিকাৰ দৰে তো সেই জালিকাখনে আপোনাৰ বিভিন্ন বেয়া বস্তুবোৰ শিকি আমাৰ ব্লাডটো ফিল্টাৰ কৰি ৰাখে তো উচ্চ ৰক্তচাপ যদি থাকে তেতিয়া আমাৰ এই কিডনী জালিকাখনৰ ক্ষতিসাধন হয় আৰু লাহে লাহে তাত এলবুমিন বুলি বস্তু এটা ওলাই যোৱাৰ আৰম্ভ কৰে আৰু ইও সেই তেনেদৰে দীৰ্ঘ সময়ৰ অন্তত CKD বুলি এটা বেমাৰলৈ পৰ্যবেক্ষিত হয় CKD মানে হ'ল ক্ৰনিক কিডনী ডিজিজ আৰু এই ডিজিজটো হ'লে আপোনাৰ ক্ৰিয়েটিনিন বঢ়া আৰম্ভ কৰিব আৰু শেষত মানুহৰ এনেকুৱা এটা পৰ্যায় পায় যে সপ্তাহত 2 দিনকৈ ডায়েলিচিছৰ প্ৰয়োজন হ'ব তেওঁ সেইটো 3 নম্বৰ আৰু এটা হেৰি আছে যে আপোনাৰ চকুৰ ৰেটিনাৰ ক্ষতিসাধন কৰা হাইপাৰটেনচিভ ৰেটিনোপেথী বুলিও এটা বেমাৰ আছে উচ্চ ৰক্তচাপ হোৱাৰ কাৰণটো হৈছে হয় এইটো এটা ভাল প্ৰশ্ন উচ্চ ৰক্তচাপ কিয় হয় বুলি ক'লে একচুৱেলি মানে আমাৰ প্ৰথম আমি যদি কম বয়সৰ ল'ৰা ছোৱালী বা কম বয়সৰ মানুহৰ যদি আমি উচ্চ ৰক্তচাপ হয় আমি ছেকেণ্ডাৰী কাৰণ কিছুমানৰ কথা বিবেচনা কৰো ছেকেণ্ডাৰী কাৰণ মানে ধৰক আপোনাৰ কিডনী লৈ যোৱাৰ ৰক্তবাহী নলীকেইডালত যদি কেনেবাকৈ ব্লক থাকে আমি কিন্তু আপোনাৰ যাৰ বাবে আপোনাৰ কিডনীৰ এটা ডপলাৰ ষ্টাডি কৰিব লগা হয় তো সেইবোৰ ছেকেণ্ডাৰী কজেছ আৰু এইবোৰৰ মাত্ৰ 15% মানে 15% উচ্চ ৰক্তচাপৰ কাৰণ গঠিত কৰে বাকী 85% আমি এচেঞ্চিয়েল হাইপাৰটেনচন বুলি কওঁ তো তাৰ কাৰণসমূহ এতিয়ালৈকে উলিয়াব পৰা হোৱা নাই মানে কি হোৱাৰ কাৰণে তো পলিজেনিক হ'ব পাৰে জিনল এইটো থাকিব পাৰে কিন্তু আমি বিজ্ঞানীসকলে কাৰকসমূহ চিনাক্ত কৰি উলিয়াইছে কাৰক মানে এনেকুৱা ধৰক আমি নিমখৰ পৰিমাণ যদি আমাৰ খাদ্যত বেছি হয় আমাৰ সৰ্বসাধাৰণ মানুহৰ এনেধৰণৰ অভ্যাস কিছুমান আছে যে কাঁহীৰ ওচৰত এক্সট্ৰা নিমখ লৈ খায় আৰু কিছুমান আমাৰ সম্প্ৰদায়ৰ চাহৰ লগত নিমখ খোৱাৰ এটা প্ৰৱণতা আছে চ' যদি নিমখৰ পৰিমাণ অত্যাধিক হয় তেতিয়া উচ্চ ৰক্তচাপ হ'ব পাৰে আজিকালি যোনবোৰ পেকেজ ফুড আছে তাতো ছডিয়ামৰ পৰিমাণ অত্যাধিক থাকে তো তাৰ পৰা আমাৰ উচ্চ ৰক্তচাপ হ'ব পাৰে 3 নম্বৰ কথা আমাৰ খাদ্যাভ্যাস আমি আজিকালি যেতিয়া যি পাওঁ তেনেকৈ খোৱা আৰম্ভ কৰোঁ আৰু এই উচ্চ ৰক্তচাপ বা ডায়েবেটিছ মধুমেহ ৰোগ বা এই অবেচিটি যিটো আমি ধৰক অভাৰৱেইট অবেচিটি হেৰি আছে সেইখিনি সকলো ইণ্টাৰলিংক এটা বস্তু ত' আমাৰ খাদ্যাভ্যাসৰ ফলতো আমি সেই এটা কাৰক হিচাপে কাম কৰে হয় আমি উচ্চ ৰক্তচাপৰ পৰা কেনেদৰে বাচি থাকিব পাৰোঁ হয় এইটো উচ্চ ৰক্তচাপৰ মই এতিয়া কাৰকসমূহৰ কথা উল্লেখ কৰিছো সেই কাৰকসমূহ যদি আমি আমাৰ জীৱনশৈলীত অন্তৰ্ভুক্ত নকৰোঁ তেনেহ'লে আমি উচ্চ ৰক্তচাপৰ পৰা হাত সাৰি থাকিব পাৰিম বুলি আমি ভাবোঁ তো প্ৰথম আপোনাৰ কথা হ'ল আমি
যদি সেই নিমখৰ পৰিমাণ কমোৱাৰ কথাটো ভাবো। 2 নম্বৰ কথা, আমাৰ জীৱনশৈলীত আমি আমাৰ ব্যায়াম আৰু কচৰত সেইখিনি আমি অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন। আন নহ'লেও দিনত এটলিষ্ট 30 মিনিট ব্ৰিজ ৱাকিং বুলি যিটো কোৱা হয়, আমাৰ অসমীয়াত কুকুৰ খোজীয়া খোজ বুলি কোৱা হয়, সেইটো যদি আমি কৰিব পাৰো, সপ্তাহত আমাৰ এই সংস্থাখনে ধাৰ্য কৰি দিছে যে সপ্তাহত 150 মিনিট, মানে আপুনি 5 দিন যদি 30 মিনিটকৈ কৰে তেতিয়াও 150 মিনিট পূৰণ হয়। বাকী 2 দিন আপুনি নকৰিলেও কথা নাই, কিন্তু সেই 150 মিনিটৰ আপোনাৰ লঘু ব্যায়ামৰ প্ৰয়োজন। 3 নম্বৰ কথা, মানসিক অশান্তি বা ষ্ট্ৰেছ, এইখিনি আমি এভইড কৰাটো অতি প্ৰয়োজনীয়। আৰু বদ অভ্যাসসমূহ আমি যাতে আঁতৰি চলো। ধূমপান আৰু আমি এতিয়া মডাৰেশ্যন অফ এলকহল বুলি কয় যে এলকহলৰ পৰিমাণটো কমাব লাগে, আৰু এইবোৰ পৰা আঁতৰি থাকিলেই ভাল। আৰু এটা কথা মনত ৰখা উচিত যে আমি যাতে আমাৰ টোপনিত ব্যাঘাত নজন্মে। আমাৰ ৰাতিৰ টোপনি আপোনাৰ 7-8 ঘণ্টা পৰা বাঞ্ছনীয়, যাতে শৰীৰে আমাৰ ৰেষ্ট পায়। একেবাৰে শেষ প্ৰশ্নটো হৈছে, উচ্চ ৰক্তচাপ হলে কি কৰা উচিত? উচ্চ ৰক্তচাপটো আমি ধৰা আমাৰ নিয়মীয়াকৈ যদি আমি ৰক্তচাপ জুখি থাকো, তেতিয়া আমাৰ উচ্চ ৰক্তচাপ কেতিয়াবা ধৰা পৰাৰ সম্ভাৱনা থাকে, বা আমাৰ মাহী পেহী ককা খুৰী বা সম্পৰ্কীয় কাৰোবাৰতো উচ্চ ৰক্তচাপ আছে। তো প্ৰথম উচ্চ ৰক্তচাপ হলে আমি সদায় এগৰাকী মেডিচিন বিশেষজ্ঞ বা ডক্তৰৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন। তো প্ৰথম আমাৰ যিখিনি প্ৰাইমেৰী প্ৰিভেনশ্যনৰ ব্যৱস্থা আছে, আমি বহুত বেছি ৰক্তচাপ থাকিলেতো আমাৰ টেবলেটটো খাবই লাগিব প্ৰথম কথা। কিন্তু যদি কম পৰিমাণৰ ধৰা 150 বা সিমান ধৰণৰ যদি চিষ্টলিক বিপি থাকে, তো তেতিয়া আমি প্ৰথমতে আমাৰ যিখিনি লাইফষ্টাইল চেঞ্জ, আমি জীৱনশৈলীৰ পৰিৱৰ্তনৰ কথা আমি ভাবি যাব পাৰো। মই যিখিনি কথা ক'লো কাৰণ সেইখিনি এভইড কৰি, লগতে আমাৰ ডেছ বুলি এটা ডায়েট আছে, ডায়েটাৰী এপ্ৰ'চ টু ষ্টপ হাইপাৰটেনশ্যন। তো এইটো আপোনালোকে ডেছ ডায়েট বুলি যদি ইণ্টাৰনেটত চাৰ্চ কৰে, কি ধৰণৰ খাদ্যসমূহ আমি কমাই খালে বা কি ধৰণৰ খাদ্যসমূহ আমি বেছিকৈ ব্যৱহাৰ কৰিলে আমি হাইপাৰটেনশ্যনক প্ৰতিৰোধ কৰিব পাৰিম, সেইখিনি কথা আমি মানি চলিব লাগিব। আৰু নেক্সট আমাৰ ধৰক এই যিখিনি মই কথা ক'লো, ব্যায়ামৰ কথা বা আমাৰ অন্যান্য যিখিনি আমাৰ খাদ্যাভাসৰ আমি সেইখিনি যদি পৰিৱৰ্তন কৰি চাওঁ, তো তাৰ পাছতো যদি আমাৰ হাইপাৰটেনশ্যন নকমে, বা প্ৰথমতে ধৰা পৰোতে যদি 160, 170 বা 100 এনেকুৱা ধৰণৰ আপোনাৰ ৰক্তচাপ ধৰা পৰে, তেন্তে টেবলেট খোৱাটো অতিশয় প্ৰয়োজনীয়। কাৰণ আমাৰ উচ্চ ৰক্তচাপৰ ইমান ধৰণৰ ক্ষতি কৰিব পৰা প্ৰৱণতা আছে। চ' আমাৰ সেই দীৰ্ঘম্যাদী বা দীৰ্ঘ সময়ৰ পাছত যিখিনি কমপ্লিকেশ্যন হ'ব পাৰে, সেইখিনি যদি আমি এভইড কৰি চলিব পাৰোঁ, আমাক যদি প্ৰত্যাঘাতগ্ৰস্ততাৰ আমি ভয়াৱহতাৰ পৰা আঁতৰি থাকিব বিচাৰোঁ, যদি চিকেটি বা সেই ধৰক ডায়েবেটিছজনৰ সমস্যাসমূহৰ পৰা আঁতৰি থাকিব বিচাৰোঁ, বা হাৰ্ট ফেইলিয়াৰৰ পৰা আমি আঁতৰি থাকিব লাগে, তেনেহ'লে আমি নিয়মিতভাৱে টেবলেট সেৱন কৰাটো অতিশয় প্ৰয়োজনীয়। আৰু সেই টেবলেটটো সেই চিকিৎসকগৰাকীয়ে আপোনাক নিৰ্ধাৰণ কৰি দিব। আৰু আমাৰ কিছুমান ভুল ধাৰণা আছে যে মানুহে ধৰক নিমখ খাই, কেঁচা নিমখ খাবলৈ যদি মানা কৰা হয়, তেওঁলোকে ভাজি থৈ দিয়ে নিমখটো, বা ক'লা নিমখ খায়। কিন্তু নিমখীয়া আপুনি শাকতে খাওক, বোলো পিটিকাতে খাওক, দিনটোত মানে যদি এজন ব্যক্তিৰ উচ্চ ৰক্তচাপ থাকে, তেতিয়া এচামুচতকৈ বেছি মানে আপোনাৰ নিমখ খোৱাটো সেইটো মানে তেওঁৰ অতি ক্ষতিকাৰক। আৰু কিছুমান ধাৰণা আছে যে মোক এবাৰ বাহিৰৰ ডক্তৰে এটা টেবলেট দিছিল, কিন্তু মই সেইটো কিয় চেঞ্জ কৰিম, এনেকুৱা ধৰণৰ, বা লোকেল ডাক্তৰে যেতিয়া মোক সেইটো চেঞ্জ কৰিলে, তেওঁলোকে গ্ৰহণ কৰাত অলপ মানে তেওঁলোকৰ প্ৰৱণতাটো কম হয়। তো সেইখিনি কৰিব নালাগে। আমাৰ নিয়মীয়াকৈ ৰক্তচাপ জোখাৰ আপোনালোকে ব্যৱস্থা কৰি, আৰু সেইমতে ড'জ এডজাষ্টমেণ্ট বা টেবলেট চেঞ্জ কৰাৰ দৰকাৰ হ'ব পাৰে। আৰু
আমাৰ মেইন কথাটোৱে হ'ল আমাৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰিৱৰ্তন। সেইখিনি আমি মানি চলিলে আমি ভাবো যে উচ্চ ৰক্তচাপৰ পৰা আমি আৰু ইয়াৰ সেই ক্ষতিকাৰক দিশসমূহৰ পৰা আমি আঁতৰি থাকিম। ধন্যবাদ ছাৰ, আপুনি যে বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে, আৰু ৰাইজেও বহুত উপকৃত হ'ব আপোনাৰ যি স্বাস্থ্যজনিত আমি এই ধৰণৰ আজি উচ্চ ৰক্তচাপৰ বিষয়ে আমি আলোচনা কৰিলো। আমি এনেধৰণৰ সমস্যাসমূহ আমাৰ সমাজত বহুলভাৱে যিখিনি আমাৰ বেমাৰ বা ৰোগ আছে সেইখিনি সম্পৰ্কে বা সেই ধৰণে কেনেদৰে আমি প্ৰতিহত ৰাখিব পাৰো সেই সময় আমি মাজে মাজে আলোচনা